হে গাইজ গুড মৰ্নিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি ব্লগটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আজি দেখিব পাৰিছে এয়া মই একদম চাদৰ মেখেলা পিন্ধি ক'ত যাব ওলাই আছোঁ কামাখ্যা মন্দিৰত আজি আমাৰ আছে এনিভাৰ্চাৰী চবেই যাবলৈ ওলাই আছোঁ একদম ৰঙিলি পঙিলি হৈ ক'ত যাব ওলাই আছোঁ গম পাইছে চাগে মা কামাখ্যা মন্দিৰ যাব ওলাই আছোঁ এইফালে তেনবীৰ কুট চুট পিন্ধি লৈছে আৰু আমিও পিন্ধি লৈছোঁ চাদৰ মেখেলা গাইজ হেপী এনিভাৰ্চাৰী মোৰ ফালৰ পৰা কৰিশ্মা বহুত শুভেচ্ছা থাকিলে আৰু আমি যিহেতু এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰত মাৰ আশীৰ্বাদ লৈ আহিবৰ কাৰণে গৈ আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব খুব এটা সুন্দৰ দিন আমাৰ কাৰণে খুব এটা ডাঙৰ দিন হয় এই দিনটো আমি যিহেতু প্ৰথমবাৰ পাইছোঁ ফাৰ্ষ্ট এনিভাৰ্চাৰী হয় আমাৰ উদযাপন কৰিবৰ কাৰণে আমি পাইছোঁ যে ভাগ্য জীয়াই আছোঁ এবছৰ দিন মানে ভাল লাগিছে খুব বেছি ভাল লাগিছে আমাৰ যিহেতু 5টা বছৰ আমাৰ সম্পৰ্ক 5টা বছৰ অতিক্ৰম হ'ল 5টা বছৰ আমি পাৰ কৰিলোঁ সুখে দুখে খেল ধেমালিত আৰু আমাৰ প্ৰথম এনিভাৰ্চাৰী বুলি আমি খুব বেছি আনন্দিত হৈ আছোঁ সেইকাৰণে আমি ভাবিলোঁ কামাখ্যা মন্দিৰত যাওঁ মাৰ সেৱা এটা লৈ ৰাতিপুৱা শুই উঠিলোঁ গা পা ধুলোঁ আৰু নামাজ পঢ়িলোঁ নফল নামাজ পঢ়িলোঁ ফজৰ নামাজ পঢ়ি পেলাই এতিয়া কৰিশ্মা মই ওলাই আছোঁ যাবৰ কাৰণে আৰু খুব ধুনীয়া এটা কথা মোৰ এটা খুব ধুনীয়া গীত আপোনালোকে গম পাই এচমা দিম কপালত চিকুটি দিম লুগালত সেই গীতটি মই আজি এই মোৰ এটা ডাঙৰ দিন মানে ধুনীয়া দিনটোতে মই ৰিলিজ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে খুব বেছি দৰকাৰ হৈ আছে আপোনালোক সকলোৱে মৰম আশীৰ্বাদ কৰিব আৰু এই যিটো মোৰ জীৱনৰ যিটো ষ্ট্ৰাগল আপোনালোকে হয়তো দেখি আছে গমে পাইছে খুব বেছি আমি দুইজনে মেহনত কৰিছোঁ কষ্ট কৰিছোঁ সুখ দুখৰ মাজত আমি এজনে আনজনক এৰি যোৱা নাই আছোঁ আজিলৈকে আৰু আজীৱন থকাৰ আমি প্ৰতিশ্ৰুতি লৈছিলোঁৱে যিহেতু আমি আজীৱন একেলগে থাকিম বুলি আৰু আমি সঁচাকৈ সুখে দুখে খুব ধুনীয়াকৈ খেল ধেমালিৰ মাজত আমি 5টা বছৰ আমি কেনেকৈ পাৰ হৈ গ'ল একদম গমেই নাপালোঁ আৰু আমি খুব বেছি সুখী হৈ আছোঁ যে আপোনালোকৰ পৰা সেইটোৱে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আমাৰ কাৰণে প্ৰে কৰিব যাতে আল্লাই আমাক আগন্তুক দিনতো এনেকৈ আমাৰ যিটো প্ৰেম সুমধুৰ প্ৰেম আমাৰ যিটো ভাল পোৱা সেইটো যাতে যুগমীয়া হৈ ৰৈ যায় আমাৰ প্ৰেমটো যাতে মিঠা হৈ থাকে সদায় তাৰে আশীৰ্বাদ বিচাৰি আমি এই ব্লগটো আমি আৰম্ভ কৰিলোঁ আৰু বলক কাম কৰোঁ আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম আমি মা কামাখ্যাত যাম গৈ পেলাই আমি আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো বলক আমি একদম সাজি কাজি ওলাইছে এনেকৈ কোনোদিনে আপোনালোকে দেখা নাছিলে আজি ফাৰ্ষ্ট টাইম দেখিছে আৰু কমেণ্টত ক'ব যে হালিমাক কেনেকুৱা লাগিছে থেংক ইউ ছ' মাছ আৰু চবে খুব বেছি হেঁপাহ খুব ধুনীয়া আমাৰ বাইদেউ খুব ভাল হয় আপোনালোকক মৰম ছাপোৰ্ট কৰিব যেনেকৈ মমতাজক মৰম দিছে খুব কম সময়ৰ ভিতৰত আমাৰ বাইদেউকো মৰম কৰিব ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই ঠিক আছে ব'লক গৈ আছোঁ এতিয়া কামাখ্যা মন্দিৰ আপোনালোক চাব একদম শেষলৈকে চাই আজি আমাৰ এনেকুৱা লাগিছে যে একদম বৰভেটিত গৈ আছে আমি এনেকৈ সাজি কাছে একদম আমাৰ এটা মানে যোৰহাটত বৰভেটি বুলি ক'লে একদম জনবিখ্যাত হয় তাত যোৱা নিচিনা ফিল হৈছে মানে এনেকৈ চবেই সাজি কাছে ছোৱালীবোৰ যায় আজি তেনেকুৱা এটা ফিল হৈছে ৰেড বুল লৈ ল'লোঁ আৰু তেনবীৰৰ বহুত ভোক লাগিছে ৰাতিপুৱা অকল চাহ খাই আহিছে যে সেইকাৰণে আৰু ভোক লগাৰ কাৰণে মই লৈ ল'লোঁ আৰু আমাৰ গাড়ীখন ক'ত বা আছে মই খোজকাঢ়ি গুচি আহিলোঁ এয়া দেখিব পাৰিছে কিমান ট্ৰেফিক জাম সেইকাৰণে ভাবিলোঁ মই খোজকাঢ়ি আহোঁ আৰু এই আমাৰ গাড়ীখন পাই গ'লেহি মই ক'ৰবাত থৈ দিন আহিম সেইফালে নামোঁ তেতিয়া ভাল হ'ব এইটো চাইডে গ'লা চিপছৰ দোকান এখনো নাইকিয়া ৰাস্তাটো খালী যদিও
তোমাৰ কি চিপছৰ পেকেট খাব মন গৈছে? এইফালে এয়া দেখিছে আমি ইমান ধুনীয়াকে সাজি কাচি আহিছো, এইফালে আগত দিদিয়ে হেৰি মানে উল্টি লাগি আছে কৈ আছে, মূৰ ঘূৰাইছে। আৰু দাদাই কৈ আছে যে ৰিক্সা এটা লৈ ল'ব লাগিব হালিমাৰ কাৰণে, এইখন গাড়ীখনৰ মানে শ্বুট কৰা নাই হেনো দিদিক। ইমান ভাল পাই দেখিছে টুৰুলভ। গাড়ীত গৈ থাকোঁতে ভোক লাগিলে যেন, সেইকাৰণে ভাবিলোঁ কিবা এটাতো খাই ল'ব লাগিব। হেল্থ বিচাৰিছিলোঁ কিন্তু হেল্থ নহয়। আৰু এইটো দেখিছে মই অলপ ভিডিঅ' বনাওঁ দিয়া। মই হিন্দী কি বনাম কিন্তু এইটো নহয়, এইটো হেৰিয়ৰ মানে ৰেড বুলৰ নিচিনা লাগিছে একদম খাই। আহা দিদি ঠিক আছে আহিছে। এয়া দেখিব পাৰিছে আমাৰ গাড়ীখন বহুত আঁতৰতে ৰখাই দিলে, মানে পাৰ্কিং নাই বুলি। আৰু দিদিয়ে নহয় গালি দিদি আহি আছো দাদাক, আমি খোজকাঢ়ি আহি আছো। আৰু ভৰিত নহয় ইমান বিষাইছে মোৰ খোজকাঢ়িবলৈ, মানে এনেকৈ চেণ্ডেলত খোজকাঢ়ি থাকে নহয়, বিনা চেণ্ডেলত বহুত দুখ পাওঁ দিয়ে নহয়, ইমান গালি দিদি আহি আছে দাদাক। আৰু হয়ো আমাক ইমান 1 কিলোমিটাৰতকৈ বেছিয়ে হ'ব ন, ইমান আঁতৰত ৰখাই আহিছে। গাড়ী নোসোমাই খোজকাঢ়িয়ে যাব লাগিব। এতিয়া আমি খালি কথাটো হ'ল আমি চেণ্ডেল ঘূৰি আহিলোঁ। আৰু এইবোৰ মাছ দেখিব পাৰিছে কিমান গাড়ী ৰৈ আছে। কিমানমান হ'ব পাৰে আন্দাজত ধন্যবাদ হনুমানে उसी का अंदर এণ্ট্ৰি কৰি আছে, ইয়াত ভিডিঅ' বনাবলৈ নিদিয়ে হ'বলা সেইটো। এতিয়া আমি ইয়াৰ ভিতৰত পাই গ'লোহি ফাইনেলি। এয়া আমাৰ কামাখ্যা মন্দিৰৰ ভিতৰৰ পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আছে মোৰ জান এফালে। ভাল লাগিছেনে জান আহি? মনটো শান্তি লাগিছেনে? কিমানখিনি? সেই দিনটোতকৈ আজিৰ দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়, সেইকাৰণে বেছি ভাল লাগিছে। অঁ, আমাৰ দাদাহঁতে আহি আছে, দিদি আহিছে, এয়া দাদা। আহি কেনেকুৱা লাগিছে পৰিৱেশটো চাওঁ? অঁ, মই হেৰি লৈছোঁ, পৰ্ট্ৰেটত লৈছোঁ, চিনেমাটিক। আহা দিদি, ঐ চাবা ভালকৈ খোজকাঢ়িব, পৰিবা, পিছল আছে। অঁ অঁ অঁ, লৈ ল'বা দিয়া। নেকি সময় 200 দিমে অনেক
मम्मी न तिमी आफ्नो खाइ सको यसलाई त नि हामी कहते ना माँ बाप ने बुलाइए वो कहते ना হল নাই হৈ গ'ল বলা কেনেকুৱা লাগিছে ভাল লাগিছে নে শান্তি চাব পাৰে ইয়াৰ দিদি আৰু হালিমা দিদি আৰু তনবীৰ ৰৈ আছে দিদি কেনেকুৱা লাগিছে ইয়াত আহি আৰু তনবীৰ দাদা কেনেকুৱা লাগিছে ক'বই নালাগে মইতো এইবোৰ স্থানত আহি বহুত ভাল পাওঁ মানে যেনেকুৱাই নহওক মুছলিমেই হওক হিন্দুৱেই হওক মই বহুত ভাল পাওঁ তুমি মোৰ মানে কি ক'বলৈ গ'লে মই প্ৰতিটো ধৰ্মকে মই ৰেচপেক্ট কৰোঁ কথা কওঁ সন্মান কৰোঁ বস্তুটো মাৰি হৈ গ'ল আৰু এই পাছফালে ইটো চাইডে যাম মানে অলপ তললৈ নামি এইফালে যাম এনেকৈ যাবানে নামি যাবানে আগত পুখুৰী এটা আছে এয়া তলত নামি আহিলোঁ তনবীৰহঁত আহি আছে এয়া তনবীৰহঁত পালেহি আৰু ব'লক আগলৈ যাওঁ ধৰি ল'বা গোটেইখন লেতেৰা হৈ আছে জান ধৰি লোৱা এখন এনেকৈ খুচি লোৱা মোক তনবীৰে এখন কুচি ল'ব দিছে ষ্টাইল ভাঙি দিছে সি ৰেডি হ'লোঁ এতিয়া আমি যাম কাৰণ টাইমো হৈছে অহা সেইফালে আমি গাড়ী যিহেতু লৈ আহিছোঁ দাদাৰ ভাগৰ কামো আছে সেইকাৰণে আমি আৰু সময় থাকিব নোৱাৰিলোঁ চ' গাইজ এতিয়া আমাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰি হৈ গ'ল আৰু এতিয়া আমি যাবগৈ লাগিব কাৰণ দাদা গাড়ী লৈ আহিছিলোঁ দাদা কাম আছে সেইকাৰণে আৰু এতিয়া হৈ গ'ল 2টামান বাজিব হৈ গ'ল আৰু দাদাহঁতে ওলাই আহিলে নে ফটো মাৰি আছে নাজানো খেলত গ'ল নে নাই যে হেৰাই গ'ল চাগে ফোন এটা মাৰিব লাগিব ৰ'বা মাৰা ফোন মাৰা তো খুব বেছি ভাল লাগিল আহি মনটো শান্তি লাগিলে কিবা ল'বা কিবা লাগিব আঙুঠি চাঙুঠি কৰিছোঁ আহি আছে এতিয়া বহুতখিনি জেগা খোজকাঢ়ি যাব লাগিব ঐ কিবা খোৱা যদি খাই লোৱা পেচাব কৰিলে ইয়াতে কৰিব পাৰি খাবানে কিবা কিনি নোখোৱা কিবা এটা খাব লাগিছিলে ভোক লাগি আছে দিনটো আমাৰ কাৰণে একদম বিশেষ আছিলে আৰু বিশেষ হিচাপে আমি উপভোগ কৰিলোঁ আৰু বিশেষ দিনটোতে এই দিনটোতে আমাৰ তনবীৰৰ ছেকেণ্ডটো গান ৰিলিজ কৰা হৈছে আৰু আপোনালোকে সকলোৱে যেনে এই গানটো একদম মৰমেৰে একদম আদৰি লয় একদম মৰমেৰে একদম উপচাই দিয়ে এয়াই আমাৰ ফালৰ পৰা অনুৰোধ থাকিলে আৰু
যদি ভিডিঅ'টো মানে গানটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।